সকলোকে নমস্কাৰ আৰু স্বাগতম জনাই আগবঢ়াইছো ৰিম্পি মটিভেশ্যন এণ্ড ফেক্ট চেনেলৰ অন্য এটা ভিডিঅ'। বন্ধুসকল, আমি প্ৰত্যেকেই জানো তেজৰ ৰং ৰঙা বুলি। কিন্তু পৃথিৱীত এনে কিছুমান প্ৰাণী আছে যাৰ তেজৰ ৰং ৰঙাৰ পৰিৱৰ্তে নীলা হোৱা দেখা যায়। তাৰে ভিতৰত অন্যতম হৈছে লবষ্টাৰ, যাক আমি অসমীয়া ভাষাত কেঁকুৰা বুলিও ক'ব পাৰোঁ। লবষ্টাৰৰ তেজত হিমোচাইনিন নামৰ এবিধ প্ৰ'টিন থাকে, যাৰ কাম হৈছে সম্পূৰ্ণ আৰু সঠিক মাত্ৰাত অক্সিডেণ্ট মলিকিউল প্ৰদান কৰা। হিমোচাইনিন প্ৰ'টিনত থকা কপাৰ যেতিয়া কোনোবা লবষ্টাৰৰ তেজৰ ওচৰে পাজৰে থকা বতাহৰ সম্পৰ্কত আহে আৰু বতাহত থকা অক্সিডেণ্ট মলিকিউলৰ লগত লবষ্টাৰৰ কপাৰ মলিকিউলৰ যেতিয়া পৰস্পৰ সম্পৰ্ক স্থাপন কৰে, তেতিয়াই লবষ্টাৰৰ তেজৰ ৰং নীলালৈ ৰূপান্তৰিত হয়। বন্ধুসকল, এইবাৰ আপোনালোকলৈ যুগুতাই অনা অসমীয়া শব্দটো হৈছে আউঠানি। আউঠানিৰ শব্দৰ অৰ্থ হৈছে মুখ থেকেচা, খাই পৰা। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। লগতে আপুনি যদি নতুন এনেকুৱা আৰু অধিক তথ্যৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।